বাহিৰে পুনৰ বিতৰ্কৰ কেন্দ্ৰত শিৱসাগৰ জেগনি কটীয়াৰ ইউনুছ তামুলী খিলঞ্জীয়া চিলঞ্জীয়া বাদ দিয়ক এই মন্তব্যক লৈ ক্ষোভৰ জোৱাৰ কেইবাটাও জাতীয় দল সংগঠনৰ এজাহাৰ দাখিল ৰক্ষক স্বয়ম্ভু ইউনুছ তামুলীৰ বিৰুদ্ধে হুজাইত অনুষ্ঠিত এক অনুষ্ঠানত খিলঞ্জীয়া চিলঞ্জীয়া বাদ দিয়ক বুলি মন্তব্য কৰি শিৱসাগৰ জেঙনি কটীয়াৰ নিবাসী স্বয়ম্ভু নেতা ইউনুছ তামুলী পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে এই মন্তব্যক লৈ শিৱসাগৰ জিলাজুৰি ক্ষোভ আৰু তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে নিশা শিৱসাগৰ সদৰ থানাত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা অসম ছাত্ৰ যুৱ সন্মিলন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু আহোম সেনাৰ উদ্যোগত স্বয়ম্ভু নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় সংগঠনসমূহে অভিযোগ কৰে যে এই উক্তি উচতনিমূলক খিলঞ্জীয়া বিৰোধী আৰু সামাজিক বিভেদ সৃষ্টিকাৰী লগতে সংগঠনসমূহৰ মতে এনে মন্তব্য অসমৰ ঐক্য সম্প্ৰীতি বিনষ্ট কৰাৰ লগতে ধৰ্মীয় আৰু সামাজিক বিভাজন গভীৰ কৰাৰ বিপদজনক সম্ভাৱনা আছে ইউনুছ তামুলীৰ বিৰুদ্ধে ইয়াৰ আগেও কেইবাটাও বিতৰ্কিত আচৰণ আৰু অভিযোগ উঠি আহিছে নিয়াৰ বিৰুদ্ধে বিভিন্ন বিদ্বেষমূলক ভাষণ ধৰ্মীয় উপাসনা আচানক লৈ বিতৰ্কিত মন্তব্য মহিলাৰ ওপৰত অপমানজনক তথা অশ্লীল গালিগালাজ গৰ্ভৱতী মহিলাক গৰ্ভপাতৰ ভাবুকি আদি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে গণতান্ত্ৰিক আন্দোলন বিপথে পৰিচালিত কৰি হিংসাত্মক ঘটনা সংঘটিত কৰাৰ লগতে নিষিদ্ধ ঘোষিত সংগঠন PFIৰ সৈতে জড়িত থকাৰ অভিযোগত আটক হৈ জেল হাজতলৈ যোৱা এই স্বয়ম্ভু নেতাৰ বিৰুদ্ধে থানাত একাধিক এজাহাৰ আছে যদিও একাংশ আৰক্ষী বিষয়াৰ সৈতে মিতিৰালি বজাই ৰাখি কাৰ্যকৰী আইনগত ব্যৱস্থা নকৰাৰ অভিযোগো জনসাধাৰণৰ পৰা উত্থাপিত হৈ আহিছে এই ঘটনা ইতিমধ্যে খিলঞ্জীয়া অধিকাৰ সুৰক্ষা আন্দোলনৰ ক্ষেত্ৰতো নতুন বিতৰ্কৰ জন্ম দিছে সংগঠনসমূহে স্পষ্টকৈ ঘোষণা কৰিছে খিলঞ্জীয়াৰ অধিকাৰ আৰু জাতীয় সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ গ্ৰহণযোগ্য নহ'ব এই ক্ষেত্ৰত কেইবাটাও জাতীয় দল সংগঠনে একাধিক পৃথকে এজাহাৰ দাখিলৰ পিছতো বিতৰ্কিত স্বয়ম্ভু ইউনুছ তামুলীক আটক কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া হ'ব লক্ষণীয় বিষয় হয় কোন ইউনুছ তামুলী অসমৰ গুণ্ডা নেকি ইউনুছ তামুলীয়ে সমগ্ৰ অসমৰ খিলঞ্জীয়া সত্তাটোক তেওঁ আচলতে যেনেদৰে ভেঙুচালি কৰিছে যেনেদৰে মন্তব্য কৰিছে এটা কথা স্পষ্ট কৰি দিছোঁ ইউনুছ তামুলীক যে আপুনি এই গুণ্ডামীবিলাক এই ভণ্ডামীবিলাক আমাৰ আগত নকৰিব এটা কথা স্পষ্ট কৰি কওঁ যে ৰাষ্ট্ৰসংঘই যিটো শব্দ খিলঞ্জীয়া নামৰ যিটো শব্দ খিলঞ্জীয়া নামৰ শব্দটোৰ যিটো সত্তা যিটো ৰাষ্ট্ৰসংঘই আচলতে মান্যতা প্ৰদান কৰিছে সেই ৰাষ্ট্ৰসংঘকো অৱমাননা কৰি এই ইউনুছ তামুলী নামৰ এই গলিৰ গুণ্ডাটোৱে আচলতে যেনেকুৱা ধৰণৰ মত পোষণ কৰিছে এইটো সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু আজি আমি কেইবাটাও সংগঠনে অনুসূচিত জাতি ছাত্ৰ সন্থা কোচ ৰাজবংশী ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ পৰিষদ এনেদৰে কেইবাটাও সংগঠনে আমি আজি এজাহাৰ দাখিল কৰিছোঁ শিৱসাগৰ সদৰ থানাত আমি আহোম সেনাই দীৰ্ঘদিন ধৰি খিলঞ্জীয়াৰ অধিকাৰ সনদৰ দাবীৰ কাৰণে আমি ৰাষ্ট্ৰসংঘত আমাৰ নিজৰ বক্তব্য দাঙি ধৰি আহিছোঁ যি সময়ত 2007 চনত খিলঞ্জীয়াৰ অধিকাৰ সনদত খিলঞ্জীয়া সম্পৰ্কে স্পষ্ট এটা ধাৰণা গোটেই বিশ্ববাসীক বিশ্ব সমুদায়ৰ সন্মুখত ৰাষ্ট্ৰসংঘই প্ৰদান কৰিছে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে 2022 চনত খিলঞ্জীয়া কেবিনেটত মান্যতা প্ৰদান কৰিছে সেই সময়ত শিৱসাগৰৰ ইউনুছ তামুলী বুলি কোৱা এই পাখণ্ডটোৱে খিলঞ্জীয়াৰ কোনো কথা নাই খিলঞ্জীয়া বাদ খিলঞ্জীয়া চিলঞ্জীয়া বাদ এনেকুৱা ধৰণৰ মন্তব্য সামাজিকভাৱে তেওঁ প্ৰকাশ কৰিছে আমাৰ স্পষ্ট এটাই কথা যে এই ব্যক্তিজনক অতি শীঘ্ৰে কি কৰিব লাগিব আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব মানে যে আমি সদৌ কোচাকমি ছাত্ৰ সন্থা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা অসম যুৱ ছাত্ৰ সন্মিলন আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি সন্মিলিতভাৱে আজি শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ ইয়াৰ এটাই কাৰণ যে আমাৰ যি হাতামপৰীক্ষীয় ঐক্য সম্প্ৰীতি আছে সেই হাতামপৰীক্ষীয় ঐক্য সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে আজি হুজাইত তেওঁ যি ধৰণে যিকেইটা শব্দ প্ৰয়োগ কৰিছে আমি সদৌ কোচাকমি ছাত্ৰ সন্থাই কোনো কাৰণে মানি ল'ব পৰা নাই আমি শিৱসাগৰ আৰক্ষী প্ৰশাসনক আমি আহ্বান কৰিছোঁ যে তেওঁক অতি শীঘ্ৰে কাৰ্য কৰিব লাগে অন্যথা তেওঁলোকৰ ওপৰত সদায় সম্প্ৰীতিৰ কথা কয় শিৱসাগৰে একতাৰ কথা কয় শিৱসাগৰে কেতিয়াও সাম্প্ৰদায়িকৰ কথা নকয় কিন্তু আমি এই ইউনুছ তামুলীক আমি এটা কথা সুধিলোঁ তই শিৱসাগৰ অভিভাৱক নেকি তই যদি শিৱসাগৰ অভিভাৱক নহয় তেন্তে এনেকুৱা কথা ক'বলৈ ক'ত সাহস পালি ইউনুছ তামুলী আমি হকিয়াই দিবলৈ দিছোঁ অসমৰ পৰা এনেকুৱা কথা বিৰত থাক কাৰণ চা সম্প্ৰীতিৰ কথা কওঁ
একোটা কথা কওঁ, কিন্তু এটা কথা আমিও কিন্তু মাৰপিট লাগিবলৈ আমি কিন্তু ক্ষান্ত নাথাকো। গতিকে এনেকুৱা বিষ বাষ্প সাম্প্ৰদায়িক বিষয়ৰ কথাবোৰ অলপ বিৰত থাক। শিৱসাগৰখন সম্প্ৰীতি আৰু এনাজৰি যিটো আছে সেইটো বজাই ৰাখ। কিন্তু যদিহে সাম্প্ৰদায়িক যদি বিষ বাষ্প বিয়পাবলৈ যাওঁ, তেন্তে তোক কিন্তু আমি আহোম সেনা অন্তত শিৱসাগৰত কিন্তু সোমাবলৈ নিদিম। কাৰণ আমি শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ ডেইলী আছাম।